নমস্কাৰ আজি ভিডিঅ'ৰ টপিক হ'ল যে মানে আপোনালোকে যেতিয়া স্যাম্পলটো বায়াৰৰ দেশলৈ পঠাব তেতিয়া কম খৰচত কেনেকৈ পঠাব পাৰে সেই ওপৰত ডিসকাস কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাব এতিয়া কথা হ'ল স্যাম্পল যেতিয়া বায়াৰে বিচাৰে তেতিয়া আমাৰ যদি প্ৰাইভেট কোৰিয়াৰ এজেন্সি বা DHL বা এনেকুৱা ধৰণৰ মানে কোৰিয়াৰ সাৰ্ভিস বিলাকৰ দি আপুনি পঠাব খোজে তেতিয়া হলে আপোনাৰ পেমেন্টটো বহুত আহিব বা খৰচটো বহুত পৰিব কিন্তু আপুনি মই মানে ইন্ডিয়ান পোস্টেল সার্ভিস মানে FPO বুলি কয় ফৰেন পোষ্ট অফিস মানে তাৰ যোগেদি যদি আপুনি মানে স্যাম্পলটো পঠায় তেতিয়া হলে কম খৰচত আপুনি মানে বায়াৰৰ দেশলে বায়াৰৰ ওচৰত বস্তুটো পঠাব পাৰিব কিন্তু তাতে মানে সময় অকমান টাইম বেছি লাগিব কিন্তু হলেও মানে আপুনি ট্ৰেকিং আইডি পাব বা বায়াৰো এটা কনফিডেন্ট হ'ব যে ইন্ডিয়ান পোস্টেল সার্ভিস গভৰ্নমেন্ট মানে এজেন্সি ইউজ কৰি পঠাইছে গতিকে জেনুইন হয় আৰু এটা কথা আপোনালোকে ইন্ডিয়ান পোস্টেলৰ যোগেদি অকল মানে স্যাম্পলে নহয় আপোনালোকে কম কোৱান্টিটিৰ বস্তু আপোনালোকে মানে সহজতে এক্সপোৰ্ট কৰিব পাৰে তাৰ কাৰণে আপোনালোকৰ মানে পইচাটো বহুত কমি যাব মানে আপোনালোকে কম্পেয়াৰ কৰিলে গম পাব DHL বা কোৰিয়াৰ সাৰ্ভিসত আপুনি যেটো বহুত দাম কিন্তু আপোনাৰ আৰু মানে যদি ইন্ডিয়ান পোস্টেল সাৰ্ভিস আপুনি ইউজ কৰে তেতিয়া হলে আপুনি কম খৰচতে মানে আপুনি বায়াৰৰ ওচৰত বস্তুটো পঠাব পাৰিব এতিয়া কথা হ'ল যে আপুনি যদি মানে বস্তু এটা আপুনি ইন্ডিয়ান পোস্টেলত পঠায় তেতিয়া হলে আপুনি ট্ৰেকিং আইডি পাব আৰু আপুনি ট্ৰেক কৰি থাকিব পাৰিব যে ক'ত আপোনাৰ বস্তুটো পাইছেগে তেতিয়া আপুনি সেইমতে বায়াৰক আপডেট দি থাকিব পাৰিব আৰু ইন্ডিয়ান পোস্টেল ইউজ কৰিলে আপোনালোকে বস্তুটোৰ আপডেট আপুনি ট্ৰেকিং আইডি পাব আৰু সেই ট্ৰেকিং আইডিত আপোনালোকে ক'ত পাইছে বস্তুটো হেতু আপোনালোকে আপডেট পাই থাকিব আৰু তেতিয়া সেইমতে আপোনালোকে বায়াৰক ইনফৰমেশনটো দি থাকিব পাৰিব আৰু বায়াৰেও মানে কি এটা মানে কনফিডেন্ট যে ইন্ডিয়ান পোস্টেল সাৰ্ভিস ইউজ কৰি বস্তুটো পঠাইছে যেতিয়া এটো ফ্ৰড নহয় যিকোনো প্ৰকাৰে আহি পাবহি সেই ক্ষেত্ৰত বায়াৰো আপোনাৰ ওপৰত এটা বিশ্বাস আহি যাব গতিকে কম কোৱান্টিটি যদি আপুনি এক্সপোৰ্ট কৰিব খোজে ইন্ডিয়ান পোস্টেল সাৰ্ভিস আপোনালোকে ইউজ কৰিলে আপোনালোকৰো প্ৰফিট হ'ব আৰু বায়াৰেও মানে কম খৰচতে বস্তুটো তেওঁলোকৰ দেশত গৈ পাবগে